তো আজের আমার চৌধুরী সমষ্টির ব্লক প্রিফেক্ট দলৰ আজের গণসমাবেশ আগন্তুক যিটো নিৰ্বাচন অহা 10 ডিচেম্বৰত যিটো নিৰ্বাচন হ'ব সেইটো লৈ যিটো আজিৰ সভাত উপস্থিত আছে আমাৰ মাজেন্দ্ৰ নাথ ডাঙৰীয়া আপোনালোকৰ এই সমষ্টিৰ MLA আৰু ইয়াৰ পিছত আমাৰ প্ৰাৰ্থী কেণ্ডিডেট তথা দেৱজোৱা নাথ আছে আৰু আমাৰ বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী মন্টুদে আছে অল আছাম আছাৰ প্ৰেচিডেণ্ট অলপ আগত লেকচাৰ দিয়া প্ৰদীপ নাথ ডাঙৰীয়া আছে আৰু আমাৰ নন্দলাল মেঘৰ নন্দলাল লেম্বু কলখাৰ আৰু আমাৰ ANC আদিবাসী নেশ্যনেল কাউন্সিলৰ চিফ কনভেনাৰ আমাৰ বিষ্ণুপ্ৰসাদ ডাঙৰীয়া আছে আৰু আছে মেলা আছে ডক্টৰ অঞ্জলি বাইদেউ আছে অলপ আগত লেকচাৰ দিয়া তো যাই হওক সকলোকে নমস্কাৰ জনাইছোঁ আৰু ইয়াত উপস্থিত আমাৰ সন্মানীয় আই মাতৃসকল আৰু বুদ্ধিজীৱীসকল সমাজকৰ্মীসকল গাৰ্জেনসকল সকলো ৰাইজকে মই প্ৰথমতে আপোনাৰ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচি আৰু নমস্কাৰ জনাইছোঁ ঠিক আছে প্ৰথমত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কথাই ক'ব লাগিব অঞ্জলি বাইদেউতো ভালকৈ বুজাই দিছে বহুত কথা আজি PTCত আহি পেলাই কি মন্তব্য ৰাখিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথাটো অঞ্জলি বাইদেৱে আপোনালোকক ভালকৈ বুজাইছে বুজিতো আশাকো না আশাকো বুজিয়া বুজি দিয়ে যাব বলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই PTCত কিমান মিটিং কৰিছে 7বাৰ 8বাৰ বা 10বাৰ যিমান মিটিং কৰিছে PTCৰ মানুহটো বহুত কম মেক্সিমাম PTC বাহিৰৰ পৰা হাজিৰা দি পেলাই আনি মিটিং কৰি আছে সব হাজিৰা পৰা আনে কাৰোবাৰ 200 টকা কাৰোবাৰ 100 টকা মানুহ চাই পেলাই কোনোবা হয়তো 500 টকা পাইছে কোনোবা হয়তো 200 টকা পাইছে মেক্সিমাম আমাৰ হাতত এইবিলাক ফুল আছে কিমান পইচা দিছে সেইটো আমাৰ হাতত ফুল আছে হাজিৰা দি পেলাই PTC বাহিৰৰ মানুহটো বাছত উঠাই পেলাই আনি এই আমাৰ যোৱাকালি বছাইগাঁৱত মিটিং কৰিছে যোৱাকালি বাছগাঁৱতো মিটিং কৰিছে যোৱাকালি আছে সব লক্ষেলৰ মানুহ নহয় PTCৰ মানুহ নহয় 100 জনৰ ভিতৰত 20 জন মান বা 10 জন মানে PTCৰ মানুহ হ'ব পাৰে বাকী 80-90 জন মানুহটো সব PTC বাহিৰৰ আৰু সেইটো সব হাজিৰা কোনোবা 100 কোনোবা 200 কোনোবা 300 কোনোবা 500 এনেকুৱা হাজিৰা দি আনি পেলাই PTCৰ ভিতৰত মানে 2000-3000 কেনে কৰি পেলাই মিটিং কৰি আছে হেমন্ত বিশ্ব শৰ্মা বোলে বিৰাট প্ৰভাৱশালী মন্ত্ৰী আপুনি ইমান প্ৰভাৱশালী মন্ত্ৰী হৈ PTCৰ যিটো ষ্টাইলত মিটিং কৰি আছে মানুহ হায়াৰ কৰি পেলাই আনি এইটো খুব আমাৰ কাৰণে লজ্জাজনক আৰু দুৰ্ভাগ্যজনক আপুনি ইমান ডাঙৰ মন্ত্ৰী বোলে দিছপুৰৰ কেনেকৈ হ'ল এইবিলাক হায়াৰ কৰি পেলাই আনি পেলাই মিটিং কৰি আছে আৰু আপুনি PTCৰ BPFক হাৰাব নোৱাৰে আজিৰ দিনত বিজেপিয়ে PTCৰ 40টা সমষ্টিত এটাও চিট নিজিকে 100% আমি ক'ব পাৰোঁ এটাও চিট নিজিকে বিজেপি চৰকাৰ বনোৱা বাদে 2টা চিটো নিজিকে আগত জিকি আছিল 2-3টা মান এতিয়া হেমন্ত অহাৰ লগে লগে এইবিলাক সব মাইনাছ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ লগে লগে 2-3টা জিকি থকা চিটো সব মাইনাছ হৈ গ'ল জানে জিকি আছিল এই মন্ত্ৰী অহাৰ পিছতে এইবিলাক সব মাইনাছ শেষ এতিয়া BTCৰ চৰকাৰ বনাব ইয়াৰ পিছত BTC নিৰ্বাচনৰ পিছত চৰকাৰ বনোৱাৰ পিছত ইয়াৰ পিছত অভিযান হ'ব ডিছপ'জেলৰ হেমন্ত আউট BPF ইন দিছপুৰত কি কৰিব হেমন্ত বিশ্ব শৰ্মা আউট হ'ব দিছপুৰৰ পৰা
BPF ইন হ'ব দিছপুৰত চাই থাকক না ব্ৰিটিছে কি ভাবি আছে এই মানে নিজৰ ইচ্ছামতে যিবিলাক কথা কৈ আছে কমিউনেল শব্দ এইবিলাক মানে তাৰ প্ৰথমতেতো বড়ো আৰু বঙালী মাৰপিট হ'ব লাগে ইমান ভাল শান্তিকে আছে এই ব্ৰিটিছ অঞ্চলটো ইয়াতে মুছলিম ইয়াতে বড়ো ইয়াতে ৰাজবংশী ইয়াতে বেংগলী ইয়াতে নামযোগী ইয়াতে সূত্ৰধৰ ইয়াতে আদিবাসী ইমান ভালকে মিলি পেলাই আছে এই ইমান শান্তিত আছে এই ব্ৰিটিছ অঞ্চলটো ইয়াতে আহি পেলাই গণ্ডগোল কৰিব বিচাৰিছে সেইকাৰণে কৈছোঁ মই সেইদিনা ব্ৰিটিছ অঞ্চলত যদি কিবা হয় ইয়াৰ ৰেছপনচিবলটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়ী দক্ষিণ ইমান শান্তিকে আছে আমি ইয়াত সব গাৰো হওক ৰাভা হওক আদিবাসী হওক বড়ো হওক নাথযোগী হওক মুছলিম হওক বেংগলী হওক হিন্দীভাষী হওক ইমান ভালকে আছে ইমান শান্তিকে ইয়াত আহি পেলাই গণ্ডগোল কৰিব বিচাৰি আছে কিন্তু নোৱাৰিব আমি কৈছোঁ নোৱাৰিব জিন্দগী নোৱাৰে আৰু ব্ৰিটিছে বিভিন্ন চৰকাৰ গঠন কৰিব আমি চুক্তিটো আমিও চাকৰি উইটনেছ কিন্তু আমাক চুক্তি হোৱা আগত আমাকতো এইবিলাক কাগজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক দেখাই দিয়া 1 ঘণ্টা আগত আমাক খবৰ দিছে যে আপুনিও এই বিটেক চুক্তিত উইটনেছ হ'ব লাগে ক'ব এখন হয় উইটনেছ হোৱাটো কি কাম মই চৰি কৰি উইটনেছ সাক্ষী এই ভিতৰত কি লিখিছে লিখা নাই কি কামটো হৈছে হোৱা নাই এইবিলাক কথাটো আমাক জনোৱা নাই আমাক দেখাই দিয়া নাই NDFB চাই থাকত 1 ঘণ্টামান আগত ইহঁতক খবৰ দিছে 2 ঘণ্টামান আগত খবৰ দিছে একো দেখা নাই যে চুক্তি কৰিব লাগে এনেকুৱা চাইন কৰিব লাগে চুক্তি হ'ব এতিয়াতো ফাইনালে হৈ গ'ল এইটো ফাইনালটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো দুইজনে কৰিছে এই দুইজনৰহে চুক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এই দুইজনৰহে এই বিটেক চুক্তি ইয়াত NDFB চাৰিটা পদত যদি ভালকে চাবলৈ দিলে হয় এনেকুৱা নহ'লে হয় যাই হওক আমি ভাল পাইছোঁ NDFB চাৰিটা পদে যিটো শান্তিৰ নামত চুক্তি কৰিলে কিন্তু অকলে পৰীক্ষা জনাইছোঁ ভাল পাইছোঁ বাছ কিন্তু বাকী জিৰ' একো নাই এই চুক্তি মতেতো আমি য'ত মাটিৰ পাট্টা দিব বিচাৰিছে আপোনালোকক সকলোকে যাৰ লগত মাটিৰ পাট্টা নাই এই সকলক আকৌ ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে ইভেকশ্যন কৰিব লাগে বুলি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই চুক্তি কৰি আহিছে সেইবিলাকতো কৈছোঁ আমি ইয়াত বড়োকে বাদ দি পেলাই বেলেগক উচ্ছেদ কৰিব বুলি লিখা নাই ইয়াত ইন জেনেৰেল বড়োও যাব লাগিব আদিবাসীও যাব লাগিব বেংগলীও যাব লাগিব এই মাটিত যোনে আছে মুছলিমো হ'ব পাৰে বড়োও হ'ব পাৰে আদিবাসীও হ'ব পাৰে বেংগলীও হ'ব পাৰে সূত্ৰধৰ নাথযোগী বৰ্মন বা গাৰো ৰাভা তাৰমানে উচ্ছেদ কৰিব বিচাৰিছে যোনটো মাটিত আমি সকলোকে মাটিৰ পাট্টা দিব বিচাৰিছে সিহঁতে ইয়াৰ পৰা উচ্ছেদ কৰিব বুলি কৈছে চুক্তিৰ ভিতৰত আছে উচ্ছেদ কৰিব নোৱাৰে কোনো আদিবাসী কোনো বড়ো গাৰো ৰাভা বা কোনোবা বেংগলী বা কোনোবা মুছলিমক এজনক উচ্ছেদ কৰিব নোৱাৰে চৰকাৰ বনোৱাৰ পিছত আমি ইহঁতক মাটিৰ পট্টাহে দিব ওলাইছে জরিপ করে ফেলে জানে बर'फोरखौ होखारगोननो बैनिफ्राय बर'खौ होखारा गुबुनखौ गुबुन जाथिखौ होखारगोन होननाय लिरनाय गैयाखै बर'आबो खारनांगोन बेनिफ्राय बे प्रमोद बড়ो आरो डक्टर हिमন্ত বিশ্ব शर्मा बिथांमोननि सुक्तियाव बे लिरनाय दङ আমি য'ত অসম চৰকাৰে সেইদিনা যিটো কেটাগৰী মাটি মানে পাট্টা দিছে একে ধৰণৰ মাটিটো আমাৰ বিটিচিটো আছে খাস মাটি হোক সবজি মাটি হোক একশলীয়া হোক বা গ্ৰেজিং লেণ্ড হোক এইবিলাকত যিসকলে আছে বহুত বছৰৰ আগৰ পৰাই এই সকলোকে আমি মাটি পট্টা দিব ওলাইছে 2003 চনৰ 10 ফেব্ৰুৱাৰীটো বৃদ্ধি কৰি পেলাই
আমি মাটিৰ পাত্তা দিব কোনেও একো কৰিব নোৱাৰে মাটিৰ পাত্তা আমি দিম মানে এসেম্বলি ইলেকশ্যনৰ আগে আমি গোটেই বিটিচি অঞ্চলত মাটিৰ পাত্তা দিয়াটো শেষ কৰিম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ মাটিৰ পাত্তাটো এনেকুৱা নহয় আপুনি এই কোকৰাঝাৰ অফিচত বা গোসাইগাঁও অফিচত যাব নালাগে এই জৰুৰী বুলি কোৱাটো যিসকল চেনিয়ৰ মানুহ গাৰ্জেন সিহঁতে নিশ্চয় বুজি পায় তাৰমানে এই গাঁৱত যেনেকুৱা কাছিয়াবাৰী গাঁৱত খাস মাটি আছে বা ফৌজি মাটি আছে বা একশলীয়া মাটি আছে ইয়াত বহুত বছৰৰ পৰা মানুহবিলাক বহি আছে এই গাঁৱত যাব যাই পেলাই গাঁৱৰ অঞ্চলৰ মানুহকে মাতিব আৰু দল সংগঠনৰ কোনোবা যদি লিডাৰ আছে এই অঞ্চলত সিহঁতক মাতি পেলাই মিটিং কৰি পেলাই ইয়াতে মাটিৰ পাত্তাটো লিখি দিব যাৰ অকুপেশ্যনত আছে যেনে আপুনি ইয়াত আছে আপুনি বহি থকাটো খাস মাটি বা ফৌজি মাটি বা একশলীয়া মাটি বা গ্ৰেজিং লেণ্ড এইটোকে জাগাতে মিটিং কৰি পেলাই গাঁওবুঢ়া আৰু গাৰ্জেনসকলক লৈ পেলাই এজন ছাত্ৰ ওচৰ আহিব মণ্ডল আহিব আৰু আমাৰ মানুহবিলাক থাকিব ইয়াতে মিটিং কৰি ইয়াতে মাটিৰ পাত্তা দি পেলাই যায় এইটোকে জৰীপ বুলি কয় এনেকুৱাহে এই আপুনি মাটিৰ পাত্তা আমি দিম বুলি কৈছে ইয়াৰ কাৰণে আপুনি গোসাইগাঁও চাৰ্কলৰ ওচৰত যাব নালাগে কোকৰাঝাৰ বিটিচি ওচৰত যাব নালাগে ইয়াত আহি পেলাই মিটিং কৰিব লক্ষৰ মানুহ লৈ পেলাই 100 জন 200 জন লৈ পেলাই আমাৰ অফিচাৰসকল আৰু এই অঞ্চলত কোনোবা আদিবাসী লিডাৰো থাকিব এই অঞ্চলত যদি আদিবাসী আছে আদিবাসী লিডাৰবিলাক থাকিব যদি মুছলিম আছে মুছলিম লিডাৰবিলাক থাকিব গাৰ্জেনবিলাক থাকিব কাউন্সিলৰবিলাক থাকিব আৰু আমাৰ অফিচাৰসকল থাকিব মিটিং কৰি পেলাই ইয়াতে মাটিৰ পাত্তাটো লিখি পেলাই যায় অফিচে এইটোকে জৰীপ বুলি কয় মাটিৰ জৰীপ কৰা এই অফিচত যাব নালাগে ইয়াত কাগজ কলম চব লৈ আহিব ইয়াতে মিটিং কৰি পেলাই বহি পেলাই জৰীপ কৰিব এইটোকে মাটিৰ জৰীপ কৰাটো এইটোকে কয় মাটিৰ পাত্তা লাগে না নালাগে মাটিৰ পাত্তা দিয়াটো ভাল না বেয়া সমগ্ৰ বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবিলাক মাটিৰ যোনে আছে তাৰ পৰা উচ্ছেদ কৰিব লাগে বুলি চুক্তি কৰি আনিছে কিন্তু চুক্তি কৰি আনিলে কি হ'ব চৰকাৰ আমিহে বনাব কাক খেদাব উচ্ছেদ কৰিব ইয়াৰ পৰা উচ্ছেদ কৰিব বুলি চুক্তি কৰি আনিছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ বিদ্যাৰ চুক্তিটো কোনেও নাজানে এই দুইজন মানুহে ভালকৈ জানে বেলেগে একো নাজানে চুক্তি হোৱাৰ পিছতে আমি গম পাইছোঁ এইবিলাক মদতে আৰু একটা বস্তু আছে আপোনালোকে যিটো খেল কৰিব এই বিদ্যাৰ চুক্তি বড়ো এণ্ড ট্ৰাইবেল সেফটি সিকিউরিটি ল্যাঙ্গুয়েজ কালচার ডেভেলপমেন্টের কারণে এই চুক্তি লেখা আছে আমি কৈছে এই বিটিসি অঞ্চলত বড়ো আৰু ট্ৰাইবেল নাই ইয়াত আছে আদিবাসী ইয়াত আছে মুছলিম বেংগলী ৰাজবংশী বহুত জাতি জনগোষ্ঠী আছে ইহঁতৰ সেফটি সিকিউরিটি কালচার ল্যাঙ্গুয়েজ বা যিকোনো এই অধিকাৰৰ কথাটো কিয় লেখা নাই তো এইটোতো ডাইৰেক্ট খেচি হৈ গ'ল না সেইকাৰণে আমি কৈ আছোঁ যে বিদ্যালয়ৰ কিছুমান চুক্তিৰ দফাটো আমাৰ সংশোধনৰ দৰকাৰ আছে বুলি কোৱাটো এইটোকে কৈছোঁ আমি তো এইটো হ'লেতো শেষ ইয়াত মুছলিমৰ কথা কোৱা নাই ইয়াত ৰাজবংশীৰ কথা কোৱা নাই খালি বড়ো এণ্ড ট্ৰাইবেল ইয়াত সেফটি সিকিউরিটি কালচার ল্যাঙ্গুয়েজ যিমান আছে এইবিলাকৰ কথা ইয়াৰ লগতে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে অধিকাৰ সমানে থাকিব বুলি লিখিলে কি ভাল আছে কিমান ভাল আছে এনেকুৱা কৰিব বেলেগ জাতিবিলাকৰ সেফটি সিকিউরিটি ইহঁতৰ কালচাৰেল ইহঁতৰ ল্যাঙ্গুয়েজ এইবিলাকৰ কোনো সিকিউৰ নহয় এই চুক্তি লিখাই নাই তো অশান্তি নহয় কি হ'ব
এইকাৰণে আমি কৈ আহিছোঁ যে এই চুক্তিৰ কিছুমান দফাটো আমি আলোচনা বিলোচনা কৰি পেলাই সংশোধনৰ দৰকাৰ আছে। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ইমানেই ভাল পায়, আমাৰ প্ৰদীপ নাথ ডাঙৰীয়াও কৈছিল এই চুক্তিৰ সময়ত আদিবাসী নেতাসকলক বা বেংগলী নেতাসকলক বা গোৰ্খা নেতাসকলক বা মুছলিম নেতাসকলক কিয় মাতি লৈ যোৱা নাই, কিয় চাবলৈ দিয়া নাই? আপুনি যে ইমান আমাৰ মানুহ একো পোৱা নাই বুলি কৈছে, আমাৰ মানুহ একো চান্স পোৱা নাই, আমাৰ মানুহ একো পোৱা নাই, আমাৰ মানুহ ইয়াত চিকিউৰিটি নাই, এইবিলাক যে কয় এইটো আমাৰতো ভুল। আমি বুজিবলৈ বাকী আছে নেকি? ইয়াত এইবিলাকতো সব কমিউনেল ৱাৰ্ড, এইবিলাক সব কমিউনেল ৱাৰ্ড। কি আমাৰ মানুহ একো পোৱা নাই, আমাৰতো ভুল, তোমাৰ মানুহ ইয়াত কোন আছে? আপনি এই জালুকবাৰীৰ দিশৰ মানুহ হয়, আপনিহে আমাৰ মানুহ হয়। এইবিলাক যি শব্দ ব্যৱহাৰ কৰিছে মানে ডাইৰেক্ট মানে কাজিয়া কৰা। তো এইবিলাক মুঠতে আমাৰ বহুত এনেকুৱা চিষ্টেমতে প্ৰথমত মাটিৰ কথাটো আমি দিমেই। 2 মাহৰ সময় আছে আমাৰ মাজত, জানুৱাৰী আৰু ফেব্ৰুৱাৰী। এই 2 মাহত যিমান পাৰে আমি এই মাটিৰ জড়িত আমি কৰিম। আৰু 2 নম্বৰত আমাৰ আপোনালোকে যে মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত কোকৰাঝাৰত যাব লগা হৈছিল গোসাইগাঁৱৰ মানুহে, এইবাৰ আপোনালোকক গোসাইগাঁৱতে আমি এই সুবিধাটো কৰি দিম যাতে কোকৰাঝাৰত যাব নালাগে। মাটি কিনা বেচাৰ এলটমেণ্টে হওক বা পাৰ্মিশ্যনে হওক, এইবিলাকৰ কাৰণে ওদালগুৰিৰ মানুহ ওদালগুৰিতে পাব, বাক্সাৰ মানুহ বাক্সাতে পাব, আৰু চিৰাঙৰ মানুহ চিৰাঙতে পাব। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা পাব্লিক কেডাৰিংটো ক'ৰবা বাহিৰৰ পৰা হায়াৰ কৰি আনি কোনোবা মানে 100 টকা 200 টকা হাজিৰা দি পেলাই অনা নাই। ইয়াত সব বিপিএফ চাপোৰ্টাৰী হয় আৰু বেলেগ সমষ্টিৰ মানুহ নাই। প্ৰমোদ বড়োৰ নিচিনা 6-7টা সমষ্টিৰ পৰা মানুহ লৈ পেলাই আমি মিটিং নকৰোঁ। ইয়াত অসম যোগভাগ সমষ্টিৰ মানুহ আছে আৰু সব আমাৰ ভোটাৰ। ৰেউলাই এইবাৰ 100% জিকিব আৰু ৰেউলাই এইবাৰ পাব ৰেউলাই ইএমও দিব আৰু 100% জিকিব। কোনো চিন্তা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোৱা নিচিনা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱা নিচিনা ইয়াত ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ নহয়, পিপিএফৰহে চৰকাৰ হ'ব 100%। কোনো ভয় খাব নালাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিবিলাক কথা কৈছে বিটিচিত আহি পেলাই মানুহ হায়াৰ কৰি পেলাই আনি প্ৰমোদ বড়োটো নাগপুৰৰ পৰাও হায়াৰ আনিছে ইলেকশ্যন দিবলৈ। RSS হেডকোৱাৰ্টাৰ নাগপুৰৰ পৰাও প্ৰমোদ বড়োৱে 3-4জন আনি পেলাই 4 মাহমান ৰাখি পেলাই সেইদিনা এই RSSৰ মানুহে নাগপুৰৰ পৰা যিসকল আহিছে সেইদিনা চাৰ্টিফিকেট দি গ'ল। ইয়াত ইউপিপিএলে 100% চৰকাৰ বনাব নোৱাৰে বুলি চাৰ্টিফিকেট দি গৈছে। প্ৰমোদ বড়োৱে আনিছে নাগপুৰৰ পৰা RSSৰ মানুহ 3-4 মাহ ইহঁতে কেম্পিং কৰিছে হিন্দী ভাষী। ইহঁতে লাষ্টত কৈ গ'ল ইউপিপিএল ইয়াত নিজিকে, এই বিপিএল জিকিব বুলি চাৰ্টিফিকেট দি গৈছে। জানে ইয়াত সব কোন চৰকাৰ বনাব, জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে বিপিএল চৰকাৰ গঠন কৰিব, কিন্তু সি গণ্ডগোল কৰিব বিচাৰি আছে। কেনে কিবা হুলস্থুল কৰিব পাৰে নেকি? আমি কৈছে দাদা আপনি এইবাৰ দিছপুৰৰ পৰা বাহিৰত থাকিব, আমি বিপিএফে দিছপুৰত হ'ব এইবাৰ এছেম্বলি ইলেকশ্যন আহিব। সাহস আছে বা ইমান অত্যাচাৰ আমাক ইমান অত্যাচাৰ কৰিছে, আৰু কৰিব। মইতো শুনি আছো মোক যিকোনো মুহূৰ্ততে এৰেষ্ট কৰিব পাৰে, এৰেষ্ট কৰি পেলাই জেলত ভৰাব পাৰিব। আমাৰো খবৰ আছে যিকোনো মুহূৰ্ততে মোক এৰেষ্ট কৰিব পাৰে,
চান্সটো লৈ আছে এৰেষ্ট কৰি পেলাই জেলত ভৰাবৰ কাৰণে মানে ষ্ট্ৰেটেজি বনাই আছে। কিন্তু আমি কৈছোঁ মই এনেকুৱা জেল পোৱাটো বহুত দিন খাই পেলাই আহিছোঁ, আমাৰ একো নাই। আপোনালোকে জেল যাৱাৰ কিবা এক্সাৰচাইজ নাই মই নাজানো। কিন্তু মই বহুতবাৰ তিনিবাৰ হৈছে মোৰ জেল পোৱাটো। মুঠতে আমি পৃথিৱীত শিকিব 100%